নমস্কাৰ। অসম চৰকাৰৰ মন্ত্ৰীয়ে যেতিয়া ঘৃণা বিয়পাত বা উৰা বাতৰি বিয়পোৱাত ব্যস্ত হৈ পৰে তেতিয়া সৰ্বসাধাৰণ লোকে কি কৰিব? আজি মন্ত্ৰী পীযুষ হাজৰিকাই নিজৰ টুইটাৰ হেণ্ডেলত এটা ভিডিঅ' প্ৰকাশ কৰিছে। অসম আৰক্ষীৰ জিপি সিঙে এই স্পষ্টীকৰণ দাঙি ধৰিছে যে এই ভিডিঅ'টো এটা পুৰণি ভিডিঅ'। ভিডিঅ'টোত বিশেষ কিবা এটা পৰিস্থিতিত আৰক্ষী আৰু জনসাধাৰণৰ মাজত মুছলমান লোকসকলৰ মাজত হতাহতিৰ সৃষ্টি হৈছে। ভিডিঅ'টোতে নিজৰ টুইটাৰ হেণ্ডেলতে উপস্থাপন কৰিছে আৰু কৈছে যে ঢিঙৰ এটা বিশেষ এলেকাত বিশেষ সম্প্ৰদায়ৰ লোকে আৰক্ষীক আক্ৰমণ কৰিবলৈ গৈছে, কেনেধৰণৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাটোৰ এই ভিডিঅ'টো পীযুষ হাজৰিকাৰ টুইটাৰৰ পৰা বিভিন্ন লোকে নিজৰ টুইটাৰলৈ তেওঁলোকে শ্বেয়াৰ কৰিছে বা বিভিন্ন ধৰণে তেওঁলোকে আপলোড দিছে। এইটো কৰাৰ পিছত অসম আৰক্ষীৰ জিপি সিঙৰ চকুত পৰিছে এই ঘটনাটো আৰু এই ভিডিঅ'টো সম্পূৰ্ণ এটা পুৰণি ভিডিঅ' বুলি তেওঁ আখ্যা দিছে আৰু ইয়াৰ ওপৰত ব্যৱস্থা লোৱা হ'ব বুলি কৈছে। কিন্তু ব্যৱস্থা লোৱা হ'ব বেলেগ যিসকল ইউজাৰ আছে, যিসকলে শ্বেয়াৰ কৰিছে ভিডিঅ'টো, তেওঁলোকৰ ওপৰত মন্ত্ৰী পীযুষ হাজৰিকাৰ ওপৰত কোনো ব্যৱস্থা হ'ব নেকি? এয়া যিয়েই নহওক, অসম আৰক্ষীৰ যি কৰ্মদক্ষতা, অসম আৰক্ষী আজিৰ তাৰিখত কি কৰি ফুৰিছে, অসম আৰক্ষীৰ গুণানুকীৰ্তন কেনেদৰে সংবাদ মাধ্যমত প্ৰকাশিত হৈছে। আমি পাহৰা নাই যোৰহাটৰ তিতাবৰৰ দীপাংকৰ ডেকাৰ সৈতে যি ঘটনা সংঘটিত হ'ল। তিতাবৰৰ সেই ঘটনাৰ বিষয়ে আমি সকলোৱে অৱগত। দীপাংকৰ গগৈৰ যি মৃত্যু, যি আত্মহত্যা, সেই ঘটনাৰ চাঞ্চল্য এতিয়ালৈকে অব্যাহত আছে। আজি যোৱাকালিও তিতাবৰত এই সন্দৰ্ভত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু সেই প্ৰতিবাদী কাৰ্যসূচীত কেইগৰাকীমান আৰক্ষী বিষয়াৰ নাম তাত উল্লেখ কৰা হৈছে। প্ৰতিবাদকাৰীয়ে উল্লেখ কৰিছে, অভিযোগ কৰিছে যে তেওঁলোকৰ নিৰ্যাতনৰ ফলতেই দীপাংকৰ গগৈয়ে আত্মহত্যা কৰিবলৈ বাধ্য হৈছিলে। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা মতে যোৰহাটৰ প্ৰাক্তন আৰক্ষী অধীক্ষক মোহনলাল মীনা, তিতাবৰৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি, তিতাবৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া লক্ষণ কুমাৰ দাসৰ নিৰ্মম অত্যাচাৰৰ ফলতে দীপাংকৰ গগৈয়ে আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। অকল এয়াই নহয়, মাৰ্গেৰিটাৰ লেখাপানীতো তদ্ৰূপ ঘটনা সংঘটিত হৈছে। আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন হৈছে যে মদৰ নিচাত মাতাল হৈ বিনা কাৰণত আৰক্ষীয়ে বেংগালুৰুত অধ্যয়ন কৰি থকা জাগুনৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ভাই চেত্ৰীৰ পুত্ৰ পদুম চেত্ৰীক প্ৰহাৰৰ অভিযোগ উত্থাপন কৰিছে। উক্ত ঘটনা সন্দৰ্ভত এই ঘটনা সন্দৰ্ভত ৩জন আৰক্ষী বিষয়াৰ বিৰুদ্ধে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে ৩জন আৰক্ষী বিষয়াৰ সৈতে এগৰাকী বিষয়াই নিচাসক্ত অৱস্থাত সেই যুৱকজনক, সেই ছাত্ৰজনক প্ৰহাৰ কৰিছিলে। অসম আৰক্ষীয়ে তথ্যৰ ভিত্তিত কাম কৰে নে অসম আৰক্ষীয়ে নিজৰ মতলবী ভিত্তিত কাম কৰে, তাৰ আন এটা উদাহৰণ হৈছে ২০১৩ চনত সংঘটিত এটা ঘটনা। আৰু ২০১৩ চনত সংঘটিত এক ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সদ্যহতে সম্পন্ন হৈছে আৰু সেই তদন্ত প্ৰক্ৰিয়াৰ এতিয়া ৰায় প্ৰদান কৰিছে আদালতে। উক্ত ঘটনাত ৬গৰাকীকৈ আৰক্ষী বিষয়াক কাৰাদণ্ড বিহা হৈছে আৰক্ষীৰ আদালতৰ জৰিয়তে। ভিটিলিয়ান শিবিৰত নিয়োজিত হৈ থকা এগৰাকী যুৱকক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ ফলত যুৱকজনৰ মৃত্যু হৈছিলে। ঘটনা আছিলে ২০১৩ চনৰ। সমগ্ৰ ঘটনাৰ তদন্ত আৰু সাক্ষ্য প্ৰমাণৰ ভিত্তিত যোৱাকালি এই ৰায় প্ৰদান কৰিছে। ৬গৰাকী আৰক্ষী বিষয়াক কাৰাদণ্ড বিহাৰ এই ৰায় প্ৰদান কৰিছে উক্ত গোচৰৰ ভিত্তিত। উপ পৰিদৰ্শক বিশাল বড়ো, হাবিলদাৰ অনন্ত দুৱৰা, কনিষ্টবল ভৰত গগৈ, গ্ৰীণ শইকীয়া, উৎপল কাকতি আৰু অনন্ত কলিতা, এই ৬গৰাকীকৈ আৰক্ষী জোৱানক কাৰাদণ্ড বিহিছে তিনিচুকীয়াৰ সেই ঘটনাটোৰ ক্ষেত্ৰত, তিনিচুকীয়াৰ ২০১৩ চনৰ সেই ঘটনাটোৰ ক্ষেত্ৰত। গতিকে অসম আৰক্ষীয়ে তথ্যৰ ভিত্তিত কাম কৰিছে নে নাই, সেই ঘটনাটো বটদ্ৰৱাত ইতিমধ্যে সংঘটিত হৈ যোৱা ঘটনাও প্ৰমাণিত কৰিছে। বটদ্ৰৱাত সংঘটিত হৈ যোৱা সেই ঘটনা সন্দৰ্ভতো আৰক্ষীয়ে ইতিমধ্যে ৩গৰাকীকৈ আৰক্ষী বিষয়াক দোষী সাব্যস্ত কৰিছে। ৩গৰাকীকৈ আৰক্ষী বিষয়াৰ যি কৰ্মকাণ্ড তাৰ ওপৰত সন্দেহ ব্যক্ত কৰি তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ এক প্ৰকাৰ কঠোৰ বাক্যবান প্ৰক্ষেপ কৰিছে আদালতে। গতিকে এইসকল আৰক্ষী বিষয়াসকলে, এইসকল জোৱানসকলে ওপৰে তেওঁলোকে হাৱাত কাম কৰিবলৈ প্ৰেৰণা পৰা পায়। তেওঁলোকে প্ৰেৰণা হয়তো এইসকল মন্ত্ৰীসকলৰ যিসকল আচাৰ ব্যৱহাৰ তেওঁলোকৰ পৰা পায়। আজি যিদৰে পীযুষ হাজৰিকাই পুৰণি ভিডিঅ' চাৰ্কুলেট কৰি সামাজিক মাধ্যমত এক বিশেষ পৰিস্থিতি সৃষ্টিৰ কাৰণে প্ৰচেষ্টা চলাইছে, যাক জিপি সিঙে কৈছে যে এয়া পুৰণি ভিডিঅ' আছিলে। গতিকে এনে ভিডিঅ' আৰু পীযুষ হাজৰিকাই এই কথা নিজেও লিখিছে যে কিছুদিন পূৰ্বৰ এক ঘটনা। গতিকে মন্ত্ৰী এগৰাকীয়ে কিছুদিন পূৰ্বৰ এক ঘটনাৰ ভিডিঅ' প্ৰচাৰ কৰি কিয় সামাজিক মাধ্যমত এই কথা ক'ব লগা হ'ল? পীযুষ হাজৰিকাই সেই মতলবেৰে এই ভিডিঅ' সামাজিক মাধ্যমত পোষ্ট কৰিছিলে যাতে হিন্দু মুছলমানৰ মাজত বিভাজন ঘটে। আৰু তেওঁৰ কমেণ্ট বক্সত সেই স্পষ্ট সেই ঘটনা দেখা গৈছে যে তেওঁৰ যি উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত বিভাজন অনাৰ, সেই উদ্দেশ্য সফল হোৱা দেখা গৈছে। আৰু বিভিন্ন লোকে তাত হিন্দু মুছলমানৰ দৃষ্টিভংগীৰে কমেণ্ট কৰি মুছলমানসকলক, মিয়াসকলক
তেওঁলোকক গালি পৰা পৰিলক্ষিত হৈছে। গতিকে অসম আৰক্ষীৰ একাংশ জোৱানে জনপ্ৰতিনিধিসকলৰ একাংশ এনেধৰণৰ স্বেচ্ছাচাৰী যি মানসিকতা তেওঁলোকৰ, সেই স্বেচ্ছাচাৰী মানসিকতাৰ পৰাই তেওঁলোকে প্ৰেৰণা লাভ কৰে আৰু এনেধৰণৰ ঘটনা সংঘটিত কৰে। তথ্যবিহীনভাৱে তেওঁলোকে নিজ মতলবীভাৱে তেওঁলোকে জনসাধাৰণৰ ওপৰত অত্যাচাৰ কৰে, নিৰ্যাতন কৰে, যাৰ ফলত বিভিন্ন স্থানত বিভিন্ন লোকৰ ইতিমধ্যে প্ৰাণ গৈছে, বিভিন্ন লোক নিৰ্যাতিত হৈছে। আৰক্ষী আৰু জনসাধাৰণৰ এটা মধুৰ সম্পৰ্ক হ'ব লাগে। কেতিয়াবা বাতৰিত এই কথা দেখা যায়, জনসাধাৰণৰ মাজত আৰক্ষী প্ৰশাসনৰ লোকে সজাগতাৰ সৃষ্টি কৰে, তাত তেওঁলোকে ডাঙৰ ডাঙৰ ভাষণ দিয়ে যে আৰক্ষী আৰু জনসাধাৰণৰ মাজত এক মধুৰ সম্পৰ্ক থাকিব। কিন্তু বাস্তৱতে কি দেখা যায় যে আৰক্ষী জোৱানসকলে জনসাধাৰণৰ প্ৰতি এক বেলেগ দৃষ্টিভংগী তেওঁলোকে ৰাখে। জনসাধাৰণক তেওঁলোকে জনসাধাৰণ বুলি, নাগৰিক বুলি তেওঁলোকে মানুহ বুলি গণ্যই নকৰে। একাংশ এলেকাত এনেকুৱাও দেখা গৈছে যে আৰক্ষী জোৱানসকলে 22-25 বছৰীয়া আৰক্ষী জোৱানসকলে 50 ঊৰ্ধৰ লোকক তই তই বুলি সম্বোধন কৰে, তেওঁলোকে ব্যৱহাৰ পৰ্যন্ত নাজানে, তেনেকুৱাও দেখা যায়। গতিকে আৰক্ষী মহলেও এই কথাটো বুজিব লাগে যে তেওঁলোকৰ সন্মুখত যিসকল জনসাধাৰণ তেওঁলোকৰ সন্মুখত থাকে, সেই সকলো মানুহ, সেই সকলো নাগৰিক। গতিকে সেই সকলৰ প্ৰতি এক সৎভাৱ তেওঁলোকৰ থাকিব লাগে। আচাৰ ব্যৱহাৰৰ ক্ষেত্ৰত এক মাৰ্জিত ব্যৱহাৰ তেওঁলোকৰ প্ৰতি আৰক্ষীয়ে কৰিব লাগিব, অন্যথা আৰক্ষী আৰু জনসাধাৰণৰ মাজত কেতিয়াও সুসম্পৰ্ক সম্ভৱ নহব আৰু এনেধৰণৰ অপ্ৰীতিকৰ ঘটনা, এনেধৰণৰ দৃষ্টিকটু ঘটনা সংঘটিত হৈ থাকিব, তাত কোনো ধৰণৰ সন্দেহ নাই।